নমস্কাৰ এছামিজ হেল্প টিপছ চেনেলটোলৈ আপোনালোকক আদৰণি জনালোঁ। আজি আপোনালোকক সাবুদানাৰ কেইটামান গুণাগুণৰ বিষয়ে জনাম। যিসকল ব্যক্তিয়ে বডি বিল্ডিং কৰি আছে তেওঁলোকে সাবুদানা খাব লাগে। সাবুদানা খালে শৰীৰ চৰ্চা হয় আৰু শৰীৰক ই দ্ৰুত শক্তি প্ৰদান কৰে, কিয়নো সাবুদানা শ্বেতসাৰেৰে পৰিপূৰ্ণ। যদি আপোনাৰ আহাৰত সাবুদানা থাকে তেন্তে ওজন বৃদ্ধিৰ বাবে ই এক সহায়কৰ সৃষ্টি হ'ব। কম ওজনৰ আহাৰত সাবুদানা থকাটো খুবেই প্ৰয়োজন। সাবুদানাত ভিটামিন 6 আৰু ফলেট থাকে, ফলস্বৰূপে ই ভ্ৰূণৰ কল্যাণৰ বাবে অতিকে উপকাৰী। গৰ্ভৱতী মহিলাই সাবুদানা খাব লাগে। সাবুদানাই পেট ঠাণ্ডা ৰাখে। সাবুদানাই কৌষ্ঠকাঠিন্যতাৰ সমস্যাও দূৰ কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, হৃদৰোগৰ আশংকাও বহু পৰিমাণে হ্ৰাস কৰে। কেলছিয়াম আৰু মেগনেছিয়াম থকা বাবে সাবুদানাই হাড় গঠনতো যথেষ্ট অৰিহণা যোগায়। আৰ্থৰাইটিক ৰোগৰ বাবে ই যথেষ্ট সহায়ক হয়। সেইকাৰণে আমি সাবুদানা প্ৰচুৰ পৰিমাণে খাবলৈ চেষ্টা কৰিব লাগে। আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লগত শ্বেয়াৰ কৰি দিব। আৰু মোৰ এই চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। পুনৰ উপস্থিত হ'ম এটি নতুন ভিডিঅ'লৈ। আজিলৈ আহিলোঁ, ধন্যবাদ।